আজি আমাৰ সকলোৰে বাবে বহুত গৌৰৱৰ দিন, কিয়নো পৃথিৱীৰ ভিতৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব পৰা প্ৰথমখন দেশ হৈছে ভাৰতবৰ্ষ। আৰু ভাৰতীয় বিজ্ঞানীসকলৰ 4 বছৰৰ কঠোৰ পৰিশ্ৰমৰ বিনিময়ত আজি চন্দ্ৰয়ান 3-য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলভাৱে অৱতৰণ কৰিবলৈ সক্ষম হৈছে। তাৰ কাৰণে মই এজন ভাৰতীয় হিচাপে মই বহুত গৌৰৱান্বিত। আৰু আপোনালোকৰ কেনে অনুভৱ হৈছে মোক এবাৰ কমেণ্টত জনাব। নমস্কাৰ, আবুৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই কেইটামান ধুনীয়া যোৰা লৈ আহিছোঁ আপোনালোকক। প্ৰথমতে দেখুৱাম মই কেইটামান হোৱাইটৰ যোৰা, তো চাই লওক। তো প্ৰথমতে দেখুৱাইছোঁ মই এইটো এটা যোৰা, চাওক, স্লেব কটনত খুব ধুনীয়া যোৰা, অল বডি এনেকুৱা কাম আছে। ৰাণী পিংক কালাৰত আছে বুটা, অল বডি এনেকুৱা। ওচৰৰ পৰা দেখুৱাই দিছোঁ ভালদৰে। এখন চাদৰখন, আৰু এইটো হ'ব আঁচলটো, ইয়াৰ এনেকুৱা কাম আছে আঁচলটোত। আৰু এইবিলাক হ'ব চাদৰৰ চাইড পাৰিবিলাক, এইবিলাক খুব ধুনীয়া যোৰা আৰু খুব ধুনীয়া কোৱালিটিৰ যোৰা হয় এইটো। ইয়াৰ লগত থাকিব এইটো মেখেলাখন, এইখন হ'ব মেখেলাখন, চাই লওক। এইটো এনেকুৱা ইমানলৈকে কাম থাকিব, মেখেলা হ'ব। আৰু লগতে থাকিব ব্লাউজৰ পিচ, এইটো হ'ব ব্লাউজৰ পিচ, অল বডি এনেকুৱা সৰু সৰু বুটা, আৰু হাতত এনেকুৱা এটা পাৰি থাকিব। অলপ আনকমন পাৰিটো হয়, চাই লওক, খুব ধুনীয়া হয় ডিজাইনটো। এইটো যদি আপোনালোকক লাগে আজি ল'ব পাৰিব। ইয়াৰ প্ৰাইচটো হ'ব মাত্ৰ 690 টকা, 690। এইবাৰ আৰু এটা কালাৰ দেখুৱাইছোঁ। এইবাৰ দেখুৱাইছোঁ আৰু এটা বেলেগ কালাৰত হয়, হোৱাইটত এনেকুৱা অল বডি কাম আছে। খুব ধুনীয়া যোৰা হয় এইটো, স্লেব কটনৰ হয়, এনেকুৱা চাই লওক। আৰু এইটো হ'ব আঁচলটো। এতিয়া যিহেতু ভাদ মাহ আহি আছে, এই হোৱাইট যোৰাৰ বৰ্তমান খুব ডিমাণ্ড আছে। তো আপোনালোকে এইটো নামত গ'লে বা মন্দিৰত গ'লে পিন্ধি যাব পাৰে। এইটো এটা আনকমন হয় পটিবিলাক। যোৰাটো খুব ধুনীয়া যোৰা হয়, কাপোৰো খুব ধুনীয়া কোৱালিটি হয়। এইটো লাগিলে আপোনালোকে ল'ব পাৰিব, খুব ধুনীয়া যোৰা, চাই লওক। আৰু এইটোৰ লগতে থাকিব ইয়াৰ মেখেলাখন, মেখেলাখন হ'ব, মেখেলাখন এনেকুৱা হ'ব, এনেকুৱা বহুত ওপৰলৈকে কাম আছে, এনেকুৱা। এইখন মেখেলা হেভি যোৰা হয়। এখন মেখেলা খুব ধুনীয়া কোৱালিটিৰ কাপোৰ হয় এইটো ব্লাউজৰ পিচটো হ'ব, আৰু হাতত এনেকুৱা এটা পাৰি থাকিব। এইটোৰো প্ৰাইচটো চেম হ'ব, 690 টকা। আৰু যদি আপোনালোকৰ এইবিলাক যোৰা ভাল লাগে তেনেহ'লে এটা স্ক্ৰীনশ্বট ল'ব আৰু মোৰ লগত হোৱাটছআপত যোগাযোগ কৰিব। যোগাযোগৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিছোঁ, আৰু এবাৰ কৈ দিছোঁ, 7399851352। এইটো নাম্বাৰত মোৰ লগত হোৱাটছআপ অথবা কলো কৰিব পাৰে। এবাৰ চাওক এইটো যোৰা, এইটো এটা হোৱাইটত স্কাই ব্লু কালাৰৰ কাম থাকিব, অল বডি এনেকুৱা, মাজত সৰু সৰু গল্ডেন গুণাৰে মিনা কৰা আছে। ডিজাইনটো চেম হয় এইটোৰ দৰে, এনেকুৱা। আৰু এইটো আঁচলটো হয়, খুব ধুনীয়া এটা যোৰা, কোৱালিটিও খুব ধুনীয়া। এইবিলাক হ'ব চাদৰৰ চাইড পাৰিবিলাক, এইটো। আৰু লগতে থাকিব মেখেলাখন, এইখন হ'ব ইয়াৰ মেখেলাখন, এনেকুৱা কাম থাকিব, এইখন মেখেলা। আৰু এইটো ব্লাউজৰ পিচ, এনেকুৱা। ইয়াৰ আৰু এটা কালাৰ আহিব, এইটো চাওক, এইটো আহিব ব্লেক কালাৰত কাম থাকিব, অল বডি। এইটো এটা খুব ধুনীয়া যোৰা হয়, চাই লওক, অল বডি এনেকুৱা কাম আছে, সৰু সৰু এনেকুৱা হ'ব অল বডি। এইখন চাদৰখন, এইটো চাদৰৰ আঁচলটো এনেকুৱা হ'ব। আৰু লগতে থাকিব এইবিলাক চাদৰৰ চাইড পাৰিবিলাক। এইখন হ'ব মেখেলাখন, পুৰা ওপৰলৈকে কাম আছে। এইটো ব্লাউজৰ পিচ, প্ৰাইচ হ'ব মাত্ৰ 690 টকা, 690। এবাৰ দেখুৱাইছোঁ এইটো স্লেব কটনৰ কালাৰিঙত আহিব। এইটো যোৰা চাওক, অল বডি এনেকুৱা কাম আছে, সৰু সৰু বুটা, মাজত এনেকুৱা ডাঙৰ ডাঙৰ বুটা আছে, মাজত মিনা কৰা আছে, চাই লওক, গল্ডেনত হোৱাইট সূতাৰে।
এনেকুৱা এখন চাদৰখন আৰু আঁচলটো এনেকুৱা হ'ব এইটো হ'ব আঁচলটো অলপ ডাঙৰকৈ আছে এইটো চাই লওক এইটো আঁচলটো হ'ব আৰু লগতে থাকিব মেখেলাখন হ'ব এনেকুৱা পুৰা ওপৰলৈকে কাম কৰা আছে এখন মেখেলাখন হ'ব আৰু এইটো হ'ব ব্লাউজৰ পিচ হাতত এনেকুৱা এটা পাৰি থাকিব চাই লওক আৰু লগতে থাকিব এইবিলাক চাদৰৰ সাইড পাৰিবিলাক এনেকুৱা হ'ব এইটো জোৰা লাগিলেও আপোনালোকে ল'ব পাৰিব ইয়াৰ প্ৰাইচটো হ'ব 640 টকা মাত্ৰ 640 640 আৰু এবাৰ দেখুৱাইছে এইটো য়েলো কালাৰত এইটো হ'ব য়েলো কালাৰত আৰু এটা ভিডিঅ' বনাওঁতে বহুত সময় আৰু কষ্টৰ প্ৰয়োজন হয় আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিব এইটো চাওক এইখন চাদৰখন অল বডি এনেকুৱা সৰু সৰু বুটা আছে এনেকুৱা চাই লওক খুব ধুনীয়া এটা জোৰা আঁচলটো হ'ব এনেকুৱা ডিজাইনত আছে আঁচলটো এইখন চাদৰখন এইটো তাৰপিছত লগতে থাকিব ইয়াত আৰু এইখন হ'ব ইয়াৰ মেখেলাখন এইখন য়েলো কালাৰত আহিব এইটো আৰু এইটো হ'ব ব্লাউজৰ পিচ হাতত এনেকুৱা এটা পাৰি থাকিব অলপ ডাঙৰকৈ আৰু লগতে এইবিলাক হ'ব চাদৰৰ সাইড পাৰিবিলাক ইয়াৰো প্ৰাইচ হ'ব মাত্ৰ 640 টকা এবাৰ ইয়াৰ আৰু এটা কালাৰ দেখুৱাই আছোঁ এইটো হ'ব বটল গ্ৰীণ কালাৰত এইখন হ'ব চাদৰখন অল বডি এনেকুৱা কাম আছে এনেকুৱা চাদৰখন আঁচলটো হ'ব এনেকুৱা আৰু লগতে থাকিব আৰু এইখন হ'ব ইয়াৰ মেখেলাখন এনেকুৱা হ'ব মেখেলাখন এইটো হ'ব ব্লাউজৰ পিচ হাতত এনেকুৱা পাৰি থাকিব আৰু এইবিলাক চাদৰৰ সাইড পাৰিবিলাক এইবিলাক ইয়াৰো প্ৰাইচ হ'ব মাত্ৰ 640 টকা 640 ৰুপিজ তো আপোনালোকে মোক যেনেদৰে সাপোৰ্ট কৰি আহিছে তেনেদৰে সাপোৰ্ট কৰি যাব আৰু যদি কোনোবাই মোৰ চেনেলটো আজি নতুনকৈ চাইছে তেনেহ'লে মোৰ ভিডিঅ'টো এটা লাইক কমেণ্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।